আমি অলপ ওলাই আহিছোঁ এতিয়া, কালি ঘৰ যাম যিহেতু অকণমান মিঠাই চিঠাই কিবা কিনি লওঁ। মই আহি কিনেই মানে ইমান ভাগৰ লাগিছিলে, ভোকো লাগিছিলে, তাত খালোঁ, আপোনালোকে দেখাই পালে। আৰু গা চা ধুলোঁ পূৰা, মূৰ চুৰ ভিজাই সেইখিনি পূৰা ভালকৈ ধুই দিছোঁ। কালি যিহেতু যামেই, আৰু ফ্লাইট আছে আমাৰ 7:15 আৰু আমি ওলাব লাগিব হোটেলৰ পৰা 4:30। কাৰ বুক কৰা হৈ গ'ল, আহোঁতে বুক কৰি আহিছোঁ, কেইটাত মানে যাব দিছোঁ। 4:30 হোটেলৰ পৰা ওলাব দিছোঁ, গতিকে ৰাতি বেছি হোৱাই নহ'ব চাগে। এতিয়া ইয়াৰ পৰা ডিনাৰটো কৰিম আৰু গৈ একদম শুই থাকিম, পূৰা শুই ৰাতিপুৱাতে উঠি দিম। 3টামানত উঠি দিলে 4:30 সেই কাপোৰ চাপোৰ ঘৰুৱা মিলা কিবা কৰা এইবিলাক সেই কৰি ৰেডি হৈ যাম। চেষ্টাৰ গৈছে ইয়াতে ৰুমত, আমি ইয়াতে সোমাম এইখনত ডেণ্টাইজ মাহিকা। कवर के साथ कवर निकाल कर এইখন দোকানত যে কাজুৰ কেনেকুৱা ভেৰাইটি কাজু আছে, চকলেট, তাৰপিছত কাজুৰে চকলেট আৰু ৱাইন। বাপৰে, মানে দেখি এনেকুৱা এইবিলাক দেখি চকলেটবিলাক এইবিলাক দেখি মানে চব আনো লাগি গৈছে। এটাৰ পিছত এটা চাই আছোঁ। এইটো চাইড মানে গোটেই কাজু আৰু চকলেট আৰু যি চকলেট পায় কাজুৰে পায়। আৰু সেইটো চাইড আছে মানে সেইটো চাইড পূৰা ড্ৰাই ফ্ৰুটছৰ, আৰু সেইটো চাইড ৱাইনৰ। এইকেইটা বেলেগ বেলেগ ফ্লেভাৰো হয়। মেংগো আছে, মেংগোৰ আছে, আৰু ষ্ট্ৰবেৰী আছে, গোটেই বেলেগ বেলেগ। আৰু মোৰ খাই বেছি ভাল লগা নাই, একদম বহুত বেছি মিঠা হয়। এইবিলাক তলত আছে বাকলি থকা কাজু, আৰু ওপৰ চাইডৰ এইকেইটা বেলেগ বেলেগ আৰু গোটেইবোৰ দামবিলাক বেলেগ বেলেগ হয়। আৰু এইটো থপকা টাইপ আনিছিলোঁ মই 2টা ডাব্বা ইয়াৰে, ভাবিছিলোঁ গোটেই ডাব্বা দুটা ভৰ্তি থাকিব, পিছে নহয়, চাইডৰখিনি আছে, মাজত একো নাই, খালী। ৰেখাত একদম ভৰ্তি যেন লাগে। সেয়াই আৰু কিবা কিবি ল'লোঁ আৰু অহা বুলি। আৰু এইটো চাইড পূৰা ৱাইনৰ, কেনেকুৱা ধুনীয়া ধুনীয়া ৱাইন আছিলে। মোৰ আৰু ভিতৰৰ বস্তুখিনিতকৈ বটলকেইটাহে দেখি বেছি ভাল লাগিছে। এইকেইটা ইমান ধুনীয়া বটলকেইটা, এবাৰ দেখাই দিছোঁ। আৰু ফেনি আছে, এইটো বেলেগ বেলেগ ভেৰাইটি। এইটো যে ইমান ডাঙৰ বটলটো, আমি লৈ ল'লোঁ, হৈ গ'ল। ইয়াতে আমাৰ হোটেলৰ ওচৰতে এইখনত সোমালোঁ, ইয়াতে ডিনাৰটো কৰি লওঁ। এতিয়া আমি চাইছোঁ মেনু, কি খাওঁ কি নাখাওঁ, কাৰণ অলপ আগতে খায়ে ল'লোঁ পূৰা ভৰ্তিকৈ। এতিয়া কিবা এটা লাইট খাই লওঁ আৰু। একদম মোক ভাগৰুৱা আত্মা যেন দেখা হৈছে, মোক চকুৰ একদম অৱস্থা নাই। তেতিয়া বহি আছোঁ যদিও মানে একদম টোপনি। এতিয়া ফটাককৈ কি খাওঁ আহিলে হয়, তাৰপিছত আৰু কি পকৰা, প্ৰনছৰ পকৰা চাওঁ যে, আৰু কি আছে, কণ্টিনেণ্টেল কি আছে। এতিয়া আহি গ'ল, মোৰটো হৈছে ভাৰ্জিন কলাডা এইটো, আৰু বিকাশে খাব মিণ্ট কুলাৰ। দুয়োটাই মানে দেখাত ইমান ধুনীয়া লাগিছে, গতিকে টেষ্টটো কেনেকৈ চাব লাগিব। আৰু এইটো হৈছে চিলি চেজৱান প্ৰনছ, তাৰ লগত ভাৰ্জিন কলাডা, একদম মজা হ'ব খাই। পাইনএপল, ককোনাট মিল্ক এইবিলাক কিবা কিবি থাকে আৰু তাৰপিছত, আৰু এইটো বহুত ধুনীয়াকৈ বনাই দিছে। এইখিনি ষ্টাৰ্টাৰত খাই লওঁ, তাৰপিছত মেইন কোৰ্চ মানে অৰ্ডাৰ কৰিম। বহুত ধুনীয়া হৈছিলে খাবলৈ,
একদম পূৰা টেষ্টি মানে সেইটো খাই মানে একদম পূৰা ভাল লাগি গৈছে আৰু আমি মেইন কৰ্চত অৰ্ডাৰ কৰিছিলোঁ কণ্টিনেণ্টেল কুইজিন এয়া আমাৰ আহি গ'ল মেইন ডিছ আৰু এইটো হৈছে চিকেন ষ্টিক মাছৰুম চচ উইথ চিপছ এণ্ড চেলাড আৰু ফাৰ্ষ্ট টাইম আমি দুয়ো মানে কণ্টিনেণ্টেল খাইছোঁ গতিকে দেখাতটো বহুত ধুনীয়া লাগিছে গতিকে আৰু টেষ্টটো একদম অচম আছিলে একদম পূৰা আৰু মজা আছিলে আৰু এয়া আমাৰ মানে গোৱাৰ লাষ্ট খানা হয় লাষ্ট ডিনাৰ ইয়াত সেইটো ৰাতিপুৱা কালি যামেগৈ গতিকে এতিয়া এইখিনি আমি খাই লওঁ আৰু কেনেকুৱা হৈছে চিকেনটো ফিল কৰি টেষ্ট মানে কোৱা মইতো নাইও খুৱাই দিয়ে মই আজিয়ে ফাৰ্ষ্ট টাইম ভালনে টেষ্টটো মাছৰুমৰ আহিছে টেষ্ট অসম টেষ্ট হয়নে মাছৰুমখিনি বহুত টেষ্টি ফাৰ্ষ্ট টাইম কাটিলে মানে টেষ্ট কৰিছোঁ একদম মজা মাছৰুমটো টেষ্টে বেলেগ হয় ভিডিঅ'টো আজি ইয়াতে মানে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো নতুন যদি কোনোবাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানখিনিয়ে হোৱাৰ ভিডিঅ' মানে আজি ইয়াতে আৰু সামৰণি কালি যদি মই যোৱা টাইমত ভিডিঅ' বনাই তেতিয়া নিশ্চয় ভিডিঅ' পাব গতিকে আজিলৈ আৰু গুড নাইট বাই বাই